নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডলি খাটুৱালে আপোনালোকক সকলোকে স্বাগতম জনালোঁ মোৰ ভিডিঅ'ৰ মাজলৈ। আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে মই এটি খুব সুন্দৰ জেগালৈ আপোনালোকক লৈ যাম বুলি ভাবিছোঁ। আৰু দেখিছেনে, এয়া আহি আমি পাই গ'লোহি নগাঁও শংকৰদেৱৰ জন্মস্থান। আৰু এয়া দেখিছেনে, বাহিৰত একদম লাইন, ভিতৰত এটা সুন্দৰ পৰিৱেশ। আৰু ভিতৰত এয়া কাম চলি আছে, সম্পূৰ্ণ হোৱা নাই। আমি যিহেতু মাঘৰ 1 তাৰিখে গৈছিলোঁ, সেয়েহে খোলা দিছিলে। আৰু এয়া যে ভিডিঅ' কৰিছোঁ, এই জেগাডোখৰ হৈছে শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ আৰু নগাঁও বৰদোৱাৰ ওচৰতে হয়। এয়া হৈছে ভিতৰৰ মণিকূট ভাগ আৰু বাহিৰত একদম এটা সুন্দৰ পৰিৱেশ। আমি যিহেতু গধূলি গৈছিলোঁ, সূৰ্য ডুবু অৱস্থা, আৰু সেইখিনি মুহূৰ্তত বহুত এটা সুন্দৰ পৰিৱেশ হয়। বহুত মানুহৰ ভিৰ হৈছিলে সেইদিনাখন। আৰু ধুনীয়া গছ গছনি ফুলেৰে একদম ভৰ্তি হৈ আছে ভিতৰৰ পৰিৱেশটো। এয়া দেখিছেনে খোল, এয়া হৈছে বৰাহ অৱতাৰ। আৰু এয়া হৈছে তাল, আৰু এনেকৈ খোলৰ ভিতৰৰ দি এনেকৈ ৰাস্তা আছে, সেইফালেদি সোমাই যাব লাগে। এটা খুব সুন্দৰ পৰিৱেশ, আৰু আপোনালোকেও যাব পাৰে নগাঁও শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ। আজিলৈ আহিছোঁ।